Hello everyone, welcome back to my channel. আজি যাম ফেঞ্চি বজাৰলৈ যিহেতু ঠাণ্ডা আহি গ'ল সো মই ভাবিলোঁ কেইটামান গৰম কাপোৰৰ বজাৰ কৰি লওঁ এনেও বাৰু ঠাণ্ডা গৰমৰ কথা নাই আমাৰ ছোৱালী মানুহক বেছিকৈ কাপোৰ লাগে সো বলক যাওঁ বজাৰ কৰিবলৈ আমি পাই গ'লোঁ বজাৰ আৰু দোকানবোৰ খুলি আৰম্ভ কৰিছে এইফালে চুৱেটাৰ উলিয়াইছে ইফালেও গৰম কাপোৰ ইফালেও গৰম কাপোৰ সোমোৱাৰ পৰা মানে চবফালে গৰম কাপোৰেই দেখিছোঁ এইফালেও গৰম কাপোৰ এইফালেও উলিয়াইছে পেণ্টছবিলাক গৰম কাপোৰ এইফালে এইবিলাক চুৱেটাৰ এইফালেও জেকেটছবোৰ এইফালেও জেকেটছ ল'ৰা মানুহৰ এইফালে আকৌ লেহেংগা কইনা পিন্ধিব পৰা আমিও পিন্ধিব পাৰোঁ বাৰু কথা নাই সেনেকুৱা একো কইনা বুলি এইফালে আকৌ পেণ্টছ এইফালে একশ চিঞৰিয়ে আছে এইফালে দোকান খুলিবলৈ যোজা কৰি আছে এইফালে দোকান খুলিবলৈ যোজা কৰি আছে ইফালে আকৌ সেইবোৰ কুৰ্তিজ উলিয়াই থৈছে এইবিলাক চুৱেটাৰ এইবিলাক আকৌ লেহেংগা কিছু ভাল লাগিছে কিন্তু এইফালেও দোকান খুলিব ওলাইছে আমি মানে অলপ সোনকাল হৈ আহি পোৱা চ' দোকানবিলাক ইমান খোলা নাই কিন্তু তথাপিতো সময় হৈ যাবগৈ দোকান খোলাৰ আৰু এইফালে এতিয়া যাম MS বেগ হাউচলৈ মোৰ কেইটামান বেগ চেগ কিনিব লগা আছে এইফালে আছে কচমেটিকৰ MSলৈ যাওঁতে আৰু আহি পাই গ'লোঁ বেগবোৰ চাওক ইমান ধুনীয়া ধুনীয়া বেগবোৰ আনিছোঁ নহয় কনফিউজ হৈ গৈছোঁ কোনটো কিনো কোনটো নিকিনো কিন্তু ফাৰ্ষ্ট চাই ল'ম প্ৰথমতে কিনি নলওঁ কাৰণ পিছত আকৌ দিগদাৰ হৈ যাব পাৰে চ' প্ৰথমতে চাই লওঁ তাৰপাছত যোনটো ভাল লাগে কিনিম আৰু কালেকশ্যনবোৰ কিন্তু বৰ ধুনীয়া আহিছে দেই এইবাৰ ইফালেও বেগ কলেজ নিব পৰা হওক বা স্কুল বেগ হওক বা অফিচত নিব পৰা যেনেকুৱা বিচাৰে তেনেকুৱাই মানে টিকলো ছোৱালী মানুহৰ বেগ সঁচাই বৰ ধুনীয়া লাগিছে কিন্তু এইফালে আকৌ এইবোৰ চ' পিচ এইখিনিতো চ' পিচেই গোটেইখিনি ধুনীয়াকৈ ঘৰত ডেকৰ কৰি থ'ব পাৰিব ইফালেও চ' পিচ এইবোৰ চ' পিচেই আৰু এইফালে ফটো ফ্ৰেম আছে এইফালে আকৌ এইবোৰ কিবাকিবি আছে ঘৰত ব্যৱহাৰ কৰিব পৰা ইফালে আকৌ এগেইন বেগবোৰ এইফালে আকৌ আছে কচমেটিকেল পাৰ্চ এইবিলাক পাৰ্চকেইটা সঁচাকৈ ভাল লাগিছে কইনাই ল'ব পৰা এইখিনি আকৌ আমি নৰ্মেল ব্যৱহাৰ কৰিব পৰা পাৰ্চ লেডিছৰো আছে জেণ্টছৰো আছে ইফালে আছে জোতা চেণ্ডেল আৰু এইকেইটা মানে মই ইমান ভাল লাগিছে কিয় নাজানো সঁচাই বৰ ধুনীয়া পাৰ্চকেইটা আৰু চবতকৈ বেছি মোৰ ভাল লাগিছে এইকেইটা যাতে এইকেইটা দাম বহুত কৈছে চ' মই এইকেইটা নিকিনো এইফালে আকৌ এইবিলাক মানে জুৱেলাৰী নেক পিচেছ এইবোৰ হ'ল ইয়াৰৰিংছ এইবোৰ ছোৱালী মানুহৰ কমজোৰি হয় এইবোৰ গোটেইবোৰ কিনিব পৰা হয় এইবোৰ হ'ল হেয়াৰ ক্লিপছ কিন্তু কি কৰিম গোটেইবোৰ কিনিব এইফালে এইবোৰ ইয়াৰৰিংছ আকৌ টিকলো এইফালে এইবোৰ চেইন টাইপৰ নেক পিচবোৰ চববিলাক কি মানে বৰ ধুনীয়া এইফালেও এইবোৰ নেক পিচ এইবোৰ ইয়াৰৰিংছ এইবোৰ আকৌ পেণ্টছ এণ্ড টপছবোৰ এতিয়া আমি যাম MSৰ পৰা ওলালোঁ বাৰু এতিয়া অলপ কাপোৰৰ ফালে যাম গৰম কাপোৰ যিহেতু কিনিব আহিছোঁ চ' প্ৰথমতে দেখাই লৈছোঁ কি কি কাপোৰ আছে কোনফালে কেনেকুৱা এইফালে মানে চালৱাৰ কামিজ কুৰ্তিজ বা চাদৰ মেখেলা এইবোৰ এইফালে গৰম কাপোৰৰ সিমান নাই তো প্ৰথমতে বজাৰখন এবাৰ ঘূৰি লওঁ তাৰপাছতহে কিনিম নহ'লে এখন দোকানতে কিনিলে পাছত মানে প্ৰব্লেম হৈ যায় সেইটো লোৱাটো বেয়া যেন লাগে কিন্তু বাকী দেখাবোৰহে ভাল যেন লাগে চ' অলপ বজাৰখন এতিয়া কৰোঁ পেট পূজা মানে বজাৰখন ঘূৰি ভোক লাগিলে চ' অলপ পেট পূজা কৰিলোঁ আৰু ষ্ট্ৰীট ছাইডৰ ফুডবোৰ আকৌ আহিছোঁ বজাৰলৈ
এইবোৰ আকৌ জেকেটছ সৰু ল'ৰা ছোৱালী নহ'লেও ইফালে এইবোৰ আকৌ গৰম কাপোৰ চবফালে মানে গৰম কাপোৰেই এইবোৰ পেণ্টছবোৰ ইফালে এইবোৰ ল'ৰা মানুহৰ কাৰণে এইবোৰ আকৌ ল'ৰা মানুহৰ পেণ্টছ এইবোৰ জেকেটছ এইবোৰ আকৌ ছোৱালী মানুহৰ ফ্ৰক টাইপৰ এইবোৰ আকৌ জেকেটছ ইফালে আকৌ এইবিলাক গৰম কাপোৰ মই এইবোৰৰ পৰা চাব নাজানো চ' সেইটো কাৰণে সেইকেইখনৰ ওচৰলৈকে নগ'লোঁ কাৰণ জানোৱেই মোৰ হাতত বেয়াই লাগিব ভালকেইটা নাই এতিয়া জেকেটছ আকৌ এইফালে আকৌ জোতা এইফালে আকৌ গৰম চুৱেটাৰ টাইপৰ ল'ৰা মানুহৰ এইফালে গৰম পেণ্টছ কিন্তু বহুত ওলাইছে পেণ্টছ মানে গৰম পেণ্টছ যিমান আছে চব বহুত এইফালে আকৌ জোতা এইফালে আকৌ এইবোৰ গৰম কাপোৰে এইবোৰ আকৌ প্লাজো পেণ্ট এইফালে বোলা কুৰ্টিজ এইফালে আকৌ কুৰ্টিজ কুৰ্তিবোৰ কম ওলাইছে কাৰণ এইবোৰ ডাঙৰ মানুহবিলাকৰ ডাঙৰৰ 150 সেইটো দামো 150 টকাই হয় কিন্তু মানে মই বহনি কৰিম কেনে ভাল লাগিছে এইটো ভাল লাগিছে এইটো ল'বা সেইটো ল'বা সেইটো ল'বা ভাল লাগিছে দুটা কালাৰ আছে ন ইয়াতে এক কালাৰ নাই ন বেলেগ এক কালাৰ নাই এইবোৰ চব গৰম পেণ্টে সব গৰম পেণ্টে তোমালোকৰ সাইজটো ল'ব পাৰিবা 150 টকা হয় এইফালে আকৌ পুৰা চুৱেটাৰৰ একদম পাহাৰ বনাই থৈ দিছে এইফালে চুৱেটাৰ এইফালে আকৌ পেণ্ট এই পেণ্টকেইটা ভাল লাগিছে এইকেইটা দাম উঠি চাওঁ কিমান দাম কয় দাদা এইবোৰ কেনেকৈ 300 আগৰ সাইজবোৰ সাইজ পাই যাব কিমান লাগে সাইজটো 300 কম হ'ব চাগে ন আমাৰ কৰি দিম কিন্তু সাইজটো কিমান লাগিব 26 ন কিমান কাৰণে কোনটো লাগিব চেলেঞ্জ কালাৰ ব্ল্যাক এইটো চাওঁ এইটো কালাৰ ভাল লাগিছে নে এইটো কালাৰটো বেছি ডাৰ্ক হৈ যায় বস্তু মানে ব্ৰাউন এন্ড চলিও ভাল অলপ পাৰ্পল এইটো কালাৰটো ভাল লাগিছে পাৰ্পল হ'ব 26 দেখো ঠিক আছে একদম পুৰা ফিটিং আছে ফিটিং হ'ব চাগে এইটো 26 ন স্মল এইটো কালাৰে ভাল লাগিছে এইটো কালাৰ ভাল লাগিছে এইটো লোৱা ইফালে আকৌ এইবোৰ গামোচা তাৰপিছত এইবোৰ বেডশ্বীট গাৰু কভাৰ ইফালে আকৌ পেণ্টছ ইফালে আকৌ গামোচা গৰম কাপোৰে আৰু চবফালে ইফালে আকৌ বেডশ্বীট ইফালে স্কাৰ্ফ এইবোৰ টপছবোৰ কিন্তু ধুনীয়া ধুনীয়া আছে দেই ছোৱালী মানুহৰ ইফালে আকৌ জেন্টছৰ কাৰণে টপছ পেণ্টছ পানীপুৰি এতিয়া আমি খাম পানীপুৰি তাৰপাছত আকৌ কাপোৰৰ বজাৰ এতিয়া খাই বৈ আহিছোঁ এইফালে আছে আকৌ ফুলৰ ষ্টেণ্ডবোৰ এইবোৰ ধুনীয়াকৈ ঘৰত সজাই থ'ব পাৰি এইবোৰ ফুলৰ সেইবোৰ বজাৰ কৰা হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ লাষ্ট একাপ চাহ খাই দিলোঁ তো তেতিয়াহে ভাল লাগিছে মানে গোটেই বজাৰ ঘূৰি ঘূৰি কিবা লাগি গৈছিলে চ' আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ